Hello guys, welcome back to my YouTube channel. So guys, আজি মোৰ ব্লগ 3 মানে মোৰ তৃতীয়টো ব্লগ মোৰ আজি কোনো প্ল্যান নাছিলে ব্লগ কৰা একচুয়ালি ৰাতিপুৱা মই জলদি উঠিলো দেন গা সা ধুলো ব্ৰেকফাষ্ট কৰিলো এভৰিথিং ইজ ডান এন্ড দেন মই ভাবিলো কি মই আজি যেটো এটা প্ল্যান কৰি থৈছিলো যে মই মোৰ ইউটিউবৰ কাৰণে এটা ভিডিও শুট কৰিম সো তেতিয়াই মই ভাবিলো যে সেই ভিডিওটো শুট কৰোতে লগতে মই এটা ব্লগো বনাই ল গটিকে হে আজি মোৰ তৃতীয় নম্বৰ ব্লগ গটিকে চাই থাকক আজি মই কেনেকে কি কৰো কেনেকে মই ব্লগ বনাও আৰু বাকি মোৰ কামবোৰ কৰো তো এতিয়া মই কি কৰিম এতিয়া মোৰ ইউটিউব ভিডিওটোৰ কাৰণে মই সেটআপ বনাম আপোনালোকে দেখিবই হে সেটআপটো মই কেনেকে বনালো হেইটো ভিডিওত আপোনালোকে দেখা পাবই নিশ্চয় মই ধুনিয়াকে ডিটেইলিংত বনাম কিন্তু এতিয়া আপোনালোকক কেনে দেখুৱাই দিছো যে মই কোনটো ৰুমত বনাম এইটো ৱালত মই বনাম বুলি প্ল্যান কৰিছো এই ৱালটোত সেটআপটো কৰিম একচুয়ালি অলপ বেলেগ কনসেপ্ট লৈ প্লে ভাবিছো বেলেগ কনসেপ্ট নাই আসলতে মানে সেটআপটো অকমান বনাব লাগিব কষ্ট কৰি গতিকে এখন ৱালতে বনাম সো গাইজ এতিয়া বাজিছে 11টা আৰু বলক তেন্তে বেছি দেৰি নকৰি মোৰ কামবোৰ ষ্টাৰ্ট কৰো নহলে আৰু বহুত দেৰি হৈ যাব মই সেটআপটো বনাই আকৌ মোৰ বেলেগ কিবা কাম আছে নিজা কাম হেবোৰ কৰিব লাগিব এন্ড দেন লাঞ্চ কৰিম এন্ড দেন লাঞ্চ কৰি মেলি মই পৰ্ট্ৰেটটো শুট কৰিম সো বলক এতিয়া সেটআপটো বনাও অকমান হেল্প কৰি দিব বলক আৰু মই আপোনালোকক দেখুৱাবলৈ পাহৰিছিলো সো ধেনটেনেন এয়া গিফট ৰেপাৰ সো আজি মই এটো দি সেটআপ বনাম সো এয়া গিফট ৰেপাৰ মই লৈ আহিছো কেখনমান আৰু লগতে আছে কেচি আৰু সেলোটেপ কেচি আৰু গিফট ৰেপাৰ্স কেটা দি মই এতিয়া মোৰ সেটআপ বনাম সেটআপটো বনিলগে দুটা সেলোটেপ খতম হৈ গৈছে দুটা নহয় মানে আই মিন দুটাৰে আধা আছিল সো দুটা শেষ হৈ গল আৰু একচুয়ালি যেটো লকডাউন আমি বাহিৰত যাব পৰা নাই আৰু আমাৰটো ইয়াতে পুৰা লকডাউন ৰেড জোন হৈ আছে গতিকে দোকান সব বন্ধ সো একচুয়ালি এলুমিনিয়াম ফয়েল হলে বেছি ভাল হয় কিন্তু মই এনেকে গিফট ৰেপাৰ লৈ লৈছো আৰু তাতে হেকাৰণে বহুত জায়গাত সেলোটেপ বিলাক লগাব লগিয়া হৈছে এটো কার্ভ দিবলে নরমালি তো প্লেন হয় কিন্তু মোক প্লেন নালাগে মানে মোক এনেকুৱা ধৰণৰ এটা লাগিছিল গটিকে হেতু কাৰণে মই সেলোটেপ মাৰি এনেকে মোৰ বহুত কষ্ট হল তো আশা কৰো ফটোজবোৰ ভালে হ'ব চাও কি হয় এতিয়া মোৰ বাকি কামবোৰ আছে মই বাকি কামবোৰ কৰোগে যেহেতু মোৰ সেটআপৰ কামবোৰ হৈ গল সো এতিয়া মই যাও মোৰ বেলেগ বাকি কামবোৰ কৰিবলে আৰু মই যেহেতু এজনী মাষ্টাৰ ডিগ্ৰী কৰি থকা এজনী ষ্টুডেন্ট গতিকে মোৰ আৰু কিবা মই প্ৰজেক্টৰ লগত বা বেলেগ এটা ৰিসাৰ্চৰ লগত মই জড়িত হৈ আছো গতিকে তাৰে কামবোৰ মোৰ কৰিবলে আছে আপোনালোকক দেখুৱাবলৈ আছে মই আজি কি ড্ৰেছ পিন্ধিম মই এতিয়ালৈকে ভাবা নাই যে এই শ্বুটটোৰ লগত মই কি আউটফিট পিন্ধিম আৰু মোৰ সব বস্তু ইনষ্টেন্টলি হয় মই মানে ইমান প্ল্যান কৰি নাথাকো যে এইজু কাপোৰ পিনি শুট কৰিম ইউটিউব কৰিম মই সাডেনলি অন দ্য স্পট মই কিবা এটা পিন্ধো মোৰ আইডিয়া আহে মই তেনেকে পিনো সো এতিয়ালৈকে মই ডিসাইড কৰা নাই যে এই সেটআপটোৰ লগত মই কি কাপোৰ পিন্ধিলে ভাল হ'ব গতিকে বলক মই প্ৰথমতে মোৰ কামখিনি কৰি ল এন্ড আপোনালোকক দেখুৱাম যে মই কি ড্ৰেছ পিন্ধিম Wah, ini semua mau pasang-pasang sih. Bener gak?
আমি কি কৰি আছোঁ হাই কৈ দিয়া হাই হেল্ল' কি লাগে লিপষ্টিক তাইক লিপষ্টিক লাগে আৰু তাই লিপষ্টিক লগাই মোৰ ভাঙিলে লিপষ্টিক 2-3টা হাই কৈ দিয়া হাই নমু দি দিয়া বা নমু তাই নমু দিছে আপোনালোকক চুমু দি দিয়া চুমু দি দিয়া আমি ভাত খালোঁ আমাৰ লাঞ্চ কৰা হৈ গ'ল আৰু এতিয়া মই আপোনালোকক কৈছিলোঁ যে মই ফটোশ্বুটটো কৰিম চ' ব'লক এতিয়া লাহে লাহে ষ্টাৰ্ট কৰোঁ আচলতে মইতো ডিচাইড কৰা নাই এতিয়ালৈকে মই কি কাপোৰ পিন্ধিম কি নিপিন্ধিম গতিকে ব'লক চাওঁ কি আছে কি পিন্ধোঁ কি নিপিন্ধোঁ চ' এয়া আমাৰ পিছফাল দেই ষ্ট'ৰুম চ' এয়া মোৰ সৰু চাই ৱাৰ্ড্ৰপটো তো ইয়াতে মোৰ কাপোৰ আছে চাওঁ বোলো কি আছে কি পিন্ধিব এতিয়া কথাটো হ'ল যে মই এই 4যোৰ ড্ৰেছ উলিয়াই থৈছোঁ এণ্ড মই চাইছোঁ যে কোনযোৰ আটাইতকৈ ভাল লাগিব মোৰ সেইটো ছেটআপত মেৰুন কালাৰত মেৰুন পাৰ্পল অকণ মিক্স হয় এইটো নেভি ব্লু আৰু এইটো ব্লেক আৰু এইটো ৰেড এতিয়া মই ডিচাইড কৰিব পৰা নাই কি পিন্ধো ফাইনেলি মই ডিচাইড কৰিলোঁ যে মই কি পিন্ধিম মই মাক সুধিলোঁ নাও ক'লে যে এই ৰেডযোৰ পিন্ধিবলৈ ক'লে আৰু ময়ো ভাবিলোঁ বিকজ এইযোৰ বেছি ভালকৈ হাইলাইট হ'ব আৰু বেছি ভাল লাগিব আৰু য়েছ লগতে মোৰ এটা ইয়েৰিংছ আছে নতুন ইয়েৰিংছ যিটো মই মোৰ বাৰ ষ্ট'ৰৰ পৰা মানে অনলাইন আনিছিলোঁ গতিকে সেই ইয়েৰিংছটো মই এনেকৈ পিন্ধি শ্বুট কৰা নাই আজিলৈকে মই ভাবি আছিলোঁ যে মই শ্বুট কৰিম সেইটো পিন্ধি চ' সেইটো ইয়েৰিংছ আছে সেইটো ইয়েৰিংছৰ লগত এই কাপোৰযোৰ বহুত ধুনীয়াকৈ মেচ হ'ব চাইডত এইটোৱে ফাইনেল আৰু গাইজ মই মোৰ কষ্টিউম পিন্ধি আহিলোঁ আৰু এতিয়া কৰিম মেকআপ চ' মেকআপটো মই ডিটেইলিঙত নেদেখাওঁ বিকজ এইটো মেকআপ ভিডিঅ' নহয় এইটো জাষ্ট ব্লগ হয় চ' মই জাষ্ট এনেই অলপ দেখাম ফাৰ্ষ্ট অফ অল মই লেন্স লগাব লাগিব লেন্সযোৰ পিন্ধি ল'ব লাগিব বিকজ লেন্সযোৰ পিন্ধিলে ভাল লাগে আৰু চ' অলপ লেন্সযোৰ পিন্ধি লওঁ কষ্টৰ মূৰত ফাইনেলি মই লেন্সযোৰ কিনিব পাৰিলোঁ আৰু লগতে মই হেয়াৰ বেণ্ডটো লগাই লৈছোঁ চ' ডেট মেকআপটো কৰিবলৈ প্ৰব্লেম নহয়
থাকি আইচটো মোৰ হৈ গ'ল এতিয়া মই কৰিব লাগিব আইব্ৰোজ So, মোৰ হৈ গ'ল ব্লাছৰ লগোৱা এতিয়া হাইলাইট কৰিম অলপ মোৰ মেকআপ হৈ গ'ল ফাংফুং মেকআপ আৰু এতিয়া এই ইয়াৰিংছটো লৈছোঁ এই ইয়াৰিংছটো মই মোৰ বাৰ ষ্ট'ৰৰ পৰা লৈছিলোঁ বাৰ ইয়াৰিংছৰ ষ্ট'ৰ আছে চাওক কিমান মম লগা এই এইটো ইয়াৰিং মোৰ বহুত বেছি মম লগা আৰু মই আজিলৈকে পিন্ধাও নাই একচুৱেলি পিন্ধি যাবলৈ ক'তো সময় হোৱা নাই বা তেনেকৈ অকেজনে পোৱা নাই চ' আজি পিন্ধি ফটোশ্বুটকে কৰোঁ আৰু চ' yeah. এইটো ইয়াৰিংছ কিমান মম লগা দেখিছেনে চ' গাইজ এয়া মোৰ লুক ৰেডি এয়া মোৰ কমপ্লিট লুক যিহেতু কালাৰটো ৰেড পিন্ধিছোঁ চ' সেইকাৰণে মানে আইচটো যিহেতু মোৰ অকণমান হেভি ৰাখিছোঁ চ' মই লিপষ্টিকটো একদম নিউডত লগাইছোঁ আৰু এতিয়া মই ষ্টাৰ্ট কৰিম মোৰ ফটোশ্বুট আপোনালোকে চাই থাকক আৰু এতিয়া মই ৰিলছ বনাম এয়া মোৰ কেমেৰা আছে সন্মুখত ৰিং লাইট আছে এতিয়া মই ৰিলছ বনাম আৰু ড্ৰেছ চেঞ্জ কৰি আহিলোঁ আৰু লগতে এইবিলাক দেখিছেনে মুখত মই কিবা লগাই লৈছোঁ চ' এইটো এটা ক্ৰিয়েটিভ শ্বুট কৰিম মই সেইকাৰণে এইটো এনেকৈ লগাই লৈছোঁ আন একো নাই এই ৰেপাৰবোৰে এনেকৈ কাটি কাটি সৰু সৰুকৈ লগাই লৈছোঁ অকণমান ক্ৰিয়েটিভ শ্বুট কৰিম ফাইনেলি হৈ গ'ল ইমান কষ্ট কৰি অলমষ্ট পুৰা দিনটোৱে লাগি গ'ল দিনটো মানে কি আৰু মানে ভাত পানী খোৱাৰ পাছৰ সময়খিনি গোটেইখিনি লাগি গ'ল এতিয়া বৰ্তমান বাজিছে 6টা বাজিছে আৰু 6টা বাজি গ'ল আপোনালোকে ভাবক আৰু এতিয়া মই কি কৰিম এতিয়া এই চব বস্তুবোৰ যিবিলাক বস্তু মই ওলাইছিলোঁ মেকআপ চেকআপবোৰ এইবিলাক ধুনীয়াকৈ মই এটা জেগাত মোৰ জেগাবোৰত ধুনীয়াকৈ মই চিজিল লগাই থ'ব লাগিব সেয়াই আৰু চ' গাইজ এয়া দিনটো এইবোৰ কৰাৰ পাছত এতিয়া মই ভাবিছোঁ যিহেতু গোটেই দিনটোত ইমান মেকআপ কৰিলোঁ গতিকে স্কিন কেয়াৰটো বহুত বেছি দৰকাৰী চ' এইটো এটা ফেচিয়েল কিট হয় উচিয়াৰ পাপায়া ফেচিয়েল কিট চ' এইটো মই আজি ইউজ কৰিম এইটো আনিছিলে মোৰ মায়ে তো এবাৰ দুবাৰ মোৰ মায়ে ইউজ কৰিছে হয়তো ময়ো এবাৰ ইউজ কৰিছোঁ চাগে আই ডোণ্ট ৰিমেম্বাৰ বাট ইয়া এইটো ভাল হয় এনেকুৱা ধৰণৰ মানে বিল' 500 ৰুপিজো আপোনালোকে মানে ফেচিয়েল কিট পাই যাব আৰু যদি আপোনালোকে কৰিবলৈ জানে তেন্তে আপোনালোকে ঘৰতে কৰিব পাৰিব এইটো দি আপোনালোকক মই কৰি দেখাম কেনেকৈ মই কৰোঁ একদম মানে ডিটেইলিঙত নাযাওঁ দৰকাৰ হ'লে পিছত মই ভালকৈ আৰু ডিটেইলিঙত ভিডিঅ' বনাই দিম কেনেকৈ কৰিব লাগে এতিয়া বৰ্তমান এনেই অকণমানকৈ আপোনালোকক মই দেখুৱাম কেনেকৈ কৰিব লাগে আৰু আপোনালোকক দেখুৱাই দিম এইটো ওচিয়া হাৰ্বেলছৰ পাপায়া ব্ৰাইটনিং ফেচিয়েল কিট হয় আৰু ইয়াৰ এনেকৈ পেকেজিংটো তেনেকুৱা চাওক আপোনালোকে এনেকুৱা প্ৰথমতে আপোনালোকে ইয়াতে এটা ক্লেনজিং ক্ৰীম এটা পাব দেন স্ক্ৰাবাৰ পাব দেন মেছাজ ক্ৰীম দেন ফেচ পেক এণ্ড দেন অফ কোৰ্ছ লাষ্টলি এটা চিৰাম
শুকাইছে বাট আকৌ আৰু অলপ ৰাখিব লাগিব মানে আৰু 5 মিনিট 10 মিনিট মান ৰাখিব লাগিব তো গাইস মোৰ এইটো শুকালে যেন পাইছো তো এতিয়া যেতিয়া শুকালে তো এইটো বলক ধুই দিও এনেকৈ ধুবও পাৰে নহ'লে এটা এনেকৈ কোমল কাপোৰ এখনেৰে সেয়া চাওক আপোনালোকে অলৰেডি দেখিব পাইছে মোৰ স্কিনটো গ্লো হৈয়ে গৈছে ডিফাৰেন্স পাইছে না নাই আপোনালোকে নিজে ক'ব কিন্তু ডেফিনেটলি এবাৰ কৰিলে নহ'ব আপোনালোকে এইটো ৰেগুলাৰলি কৰিব লাগিব তেতিয়াহে গ্লো আহিব বা আপোনালোকে ৰিজাল্টছ দেখিব কাৰণ ফেচিয়েল বস্তুটোৱে তেনেকুৱা এদিন কৰি আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে যে ভাল হৈ যাব ৰেগুলাৰলি কৰি থাকিব লাগিব যত্ন ল'ব লাগিব তেতিয়াহে আপোনালোকৰ ভাল গ্লোটো আহিব সো এতিয়া আমাৰ লাষ্ট ষ্টেপটো আছে এইটো সিৰামটো মানে স্কিপ কৰিব পাৰে নট দ্যাট ইম্পৰ্টেন্ট কি অকমান লৈছো ধুনীয়াকৈ মোৰ ফেচত অকমান লগাই দিছো গাইজ আই এম ডান হৈ গ'ল মোৰ এণ্ড আপোনালোকে চাওক এটা বেলেগ ধৰণে গ্লো আপোনালোকে নিশ্চয় দেখিব চ' স্কিন কেয়াৰটো বহুত নেচেচাৰী বহুত দৰকাৰী আমি যিমান মেকআপ কৰোঁ আমি সিমানেই যত্নও ল'ব লাগে নিজৰ স্কিনক কৈছিলোঁ যে মই আপোনালোকক এই কিটটোৰ বিষয়ে ক'ম মানে এইটো পাপায়া কিট হয় ফ্ৰুট কিট আৰু খুব ভাল ডেফিনেটলি চবেই জানে পাপায়া আমাৰ স্কিনৰ কাৰণে কিমান ভাল কিমান হেল্ডি আৰু আপোনালোকে দেখিবলৈ পাইছেও চাগে কিমান বেছি ভাল লাগিছে মানে ফ্ৰেছ লাগিছে মোৰ স্কিনটো চ' ইয়াত কেনেকৈ ইউজ কৰিব লাগে এইটো ধুনীয়াকৈ লিখি দিয়া আছে আপোনালোকে যদি তথাপিও ষ্টিল মানে চাব বিচাৰিছে যে কেনেকৈ কৰে ঘৰতে ফেচিয়েল তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে মই আপোনালোকক ভালকৈ ডিটেইল ভিডিঅ' বনাই পেলাই আপলোড কৰিম কিন্তু এইটো এতিয়া জাষ্ট নৰ্মেলি মোৰ এটা স্কিন কেয়াৰ ৰুটিন এটা মই শ্বেয়াৰ কৰিলোঁ আৰু বিকজ এনেকৈ যিমানেই মেকআপ চেকআপ কৰা যায় সিমানে মাজে মাজে স্কিন কেয়াৰটো লৈ থাকিব লাগে চ' সেইটো কাৰণে মাজে মাজে এইবোৰ কৰা যায় বহুত দিন কৰা নাই কিন্তু মই আজি কৰিলোঁ চ' সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু আকৌ লগ পাম এদিন নতুন ভিডিঅ'ত আৰু আজি যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব বাই